হে গাইজ ৱেলকাম বেক টু মাই চেনেল। সকলোকে পুনৰবাৰ মই মাকনিৰ মোৰ অন্য এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপিটো হ'ল জাতিলাওৰ সৈতে ছাগলী মাংস। জাতিলাওৰ সৈতে ছাগলী মাংস বনাই খাইছেনে কেতিয়াবা? যদি নাই খোৱা এইদৰে বনাই খাবচোন, ধুনীয়া হৈছিলে খাবলৈ। সেয়েহে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আশা কৰোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। তেনেহলে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি মছলাটো ৰেডি কৰি লওঁ আহক। তাৰ কাৰণে মই নহৰু কেইফুটামান লৈছোঁ আৰু আদা ডাঙৰ সাইজৰ 2 টুকুৰা লৈছোঁ, কাৰণ ছাগলী মাংসত অলপ বেছিকৈ লাগে আদা নহৰু। আৰু বাটি এটাত গৰম পানীত শুকান জলকীয়া 3টা, লং 4টা, ইলাচি 2টা আৰু ডালচেনি এটুকুৰা ভিজাই ৰাখিছোঁ। এনেদৰে কৰিলে অলপ পিচিবলৈ সহজ হয়। আৰু ভিজাই ৰাখিছোঁ গোটা ধনিয়া, গোটা জিৰা আৰু জালুক। মই পটাতে পিচি লৈছোঁ, আপোনালোকে মিক্সি থাকিলে মিক্সিটো পিচি ল'ব পাৰে। পিচি লোৱা হৈ গ'ল। এইখিনিতে মই মছলাটো 2 ভাগ কৰিছোঁ, কাৰণ গোটেইখিনি মছলা নিদিওঁ, আধাটো দিম আৰু আধাটো পাছত কিবা বনাওঁতে ব্যৱহাৰ কৰিম। জাতিলাও মই বাটি এটাৰ জোখাৰে কাটি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ আৰু তেজপাত 2 কিলা লৈছোঁ। ছাগলী মাংস এপোৱা লৈ মই ধুনীয়াকৈ বইল কৰি লৈছোঁ 4-5টা চিটি মৰালৈকে। আপোনালোকে ইয়াৰ পৰিমাণটো বেছি কৰিও ল'ব পাৰে। আমাৰ 3টা মানুহৰ কাৰণেহে বনাইছোঁ কাৰণে মই মাংসটো কম কৰিয়ে লৈছোঁ। গেছটো অন কৰি কেৰাহী গৰম হোৱাত দিছোঁ মিঠাতেলৰ কেঁচা গোন্ধটো যোৱাত কাটি ৰখা পিঁয়াজ আৰু তেজপাত 2 কিলা দি ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। এতিয়া দিছোঁ পিচি ৰখা মছলাখিনি আৰু আকৌ এবাৰ ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। মছলাৰ কেঁচা গোন্ধটো যোৱাত দেখিছেনে মছলাৰ পৰা তেল ওলাব ধৰিছে। এইখিনিতে মই বইল কৰি ৰখা ছাগলী মাংসখিনি দি দিছোঁ। আকৌ পুনৰ ভালদৰে ভাজি লৈছোঁ। 2-3 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি হালধি গুড়ি আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ। ভালদৰে লৰাই লোৱাৰ পিছত মিডিয়াম ফ্লেমত ঢাকনখন মাৰি দিছোঁ 2-3 মিনিটমানৰ কাৰণে। ঢাকনখন খুলি ভালদৰে লৰাই লোৱাৰ পিছত এতিয়া দিছোঁ কাটি ৰখা জাতিলাওখিনি। ভালদৰে লৰাই লোৱাৰ পিছত আকৌ পুনৰ ঢাকন মাৰি দিছোঁ হাই ফ্লেমত 5-6 মিনিটমানৰ কাৰণে। আকৌ এবাৰ পুনৰ একে প্ৰক্ৰিয়াই কৰিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত কৰি লৈছোঁ, যাতে কেৰাহীৰ তলিত লাগি নধৰে। এতিয়া মিডিয়াম সাইজৰ বিলাহী এটা কাটি দিছোঁ আৰু ভালদৰে লৰাই লৈ ঢাকন মাৰি দিছোঁ বিলাহীখিনি সিজি উঠালৈকে। ঢাকনখন খুলি ভালদৰে লৰাই লোৱাৰ পাছত মাংস বইল কৰোঁতে কুকাৰত ৰৈ যোৱা পানীখিনি দি লৈছোঁ আৰু লগতে গৰম পানীও প্ৰয়োজন অনুসৰি দিছোঁ। এতিয়া আকৌ পুনৰ ঢাকন মাৰি দিছোঁ হাই ফ্লেমত অলপ দেৰি কাৰণে। এতিয়া দিছোঁ টিকলা 2টা কেঁচা জলকীয়া। আকৌ পুনৰ একে প্ৰক্ৰিয়াই কৰিছোঁ। 10 মিনিটমানৰ কাৰণে ঢাকন মাৰি দিছোঁ। এয়া চাওক, আমাৰ জাতিলাওৰ সৈতে ছাগলী মাংসৰ গ্ৰেভি বনাই ৰেডি হৈ গ'ল। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই এবাৰ বনাই খাবচোন আৰু কেনেকুৱা পায় আপোনালোকৰ অভিজ্ঞতা সম্পৰ্কীয়ৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ লাইক এটা কৰি দিব। মই এতিয়া ভাতৰ লগত খাবলৈ লৈ লৈছোঁ আৰু লগতে গুটি আলুৰ ভাজি লৈছোঁ অকণমান আৰু স্লাইচ গাজৰ কেইপিচ লৈছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পায় এবাৰ ট্ৰাই কৰি চাবলৈ নাপাহৰিব।
যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো অল কৰি দিব। আজিলৈ বিদায়, আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।